নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা যথেষ্ট ভাল খবৰ আছে। যিসকলে জিটি আৰু পিজিটি পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ বাবে যথেষ্ট ভাল খবৰ। কাৰণ আপোনালোকে নিশ্চয় চিন্তা কৰি আছে যে আগন্তুক যি ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হ'ব টেটৰ, সেই টেটৰ পৰীক্ষাত কেনেদৰে প্ৰশ্ন আহিব, কেনেদৰে আপোনালোকে প্ৰিপেৰেশ্যন কৰিলে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব তাক লৈ চিন্তা কৰিছিলে। কিন্তু এতিয়া কোনো চিন্তাৰ কাৰণ নাই, যিহেতু অসম চৰকাৰৰ দ্বাৰা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে। আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই তেখেতে এটা ফেচবুক পেজত তেওঁ নিজে পোষ্ট কৰিছে। নিশ্চয় আপোনালোকে স্ক্ৰীনত মন কৰিব আৰু স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে বুজি পাব। ইয়াত দেখিছে শিক্ষামন্ত্ৰীয়ে তেওঁ উল্লেখ কৰিছে যে সহকাৰী অধ্যাপক আৰু শিক্ষকৰ অৰ্হতা পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব। এই বিষয়ত 6 ডিচেম্বৰত সম্প্ৰচাৰিত হ'বলগীয়া সমগ্ৰ শিক্ষা অসমৰ কেৰিয়াৰ কাউন্সিলিঙত শিক্ষাৰ্থীসকলক অংশগ্ৰহণৰ বাবে আহ্বান জনায়। অৰ্থাৎ আপোনালোকক সমগ্ৰ শিক্ষাৰ দ্বাৰা যি কেৰিয়াৰ কাউন্সিলিঙৰ যি পদক্ষেপ লৈছে, সেই কেৰিয়াৰ কাউন্সিলিঙৰ যোগেদি আপোনালোকে আগন্তুক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰিব। আৰু এই বিষয়ত তেওঁলোকে তলত যিহেতু উল্লেখ কৰিছে দেখিছে, ডেট দিছে 6 ডিচেম্বৰ আৰু সময় দিছে 2 বজা আৰু প্লেটফৰ্ম দিছে, নিশ্চয় আপোনালোকে মন কৰিছে, টেলি এডুকেশ্যন ক্লাছৰুম, স্মাৰ্ট ক্লাছৰুম ইন স্কুলছ, আৰু লগতে ইউটিউব চেনেল দিছে। ইউটিউব চেনেলৰ জৰিয়তেও আপোনালোকে ইয়াত যি কেৰিয়াৰ কাউন্সিলিঙৰ তাত নিশ্চয় আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব। আৰু ইয়াৰ যোগেদি আপোনালোকে আগন্তুক যি টেট পৰীক্ষা, সেই টেট পৰীক্ষাৰ বাবে আপোনালোকে প্ৰস্তুতি চলাবলৈ যথেষ্ট সুবিধা পাব। এয়াই আছিলে ভাল খবৰ। যদি চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব, আৰু যিসকল বন্ধু বান্ধৱীয়ে ভিডিঅ'টো দেখাই নাই তেওঁলোকৰ বাবেও এই ভিডিঅ'টো শ্বেয়াৰ কৰিব।